এভৰিৱান মনিকা ব্লগৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। পৰিস্থিতি খুবেই বেয়া চলি আছে, তথাপি আমি সকলোৱে ঘৰত থাকিয়ে হেপি থাকিব লাগিব। ভিডিঅ'টো বনালোঁ বাৰু, কেনেকুৱা হ'ল নাজানো, আপোনালোকে জনাবচোন চাই কেনেকুৱা পালে। আৰু আজি প্ৰথম দিনৰ পৰাই যেন আপোনালোকে মোক মৰম দি যায়, তেতিয়া মই আৰু ভালকৈ ভিডিঅ' বনাই আনিবলৈ সক্ষম হ'ম। তেতিয়াহ'লে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি যিসকলে মোৰ ভিডিঅ'টো চালে তেওঁলোকে যেন প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিয়ে। হাই কৈ দিয়া, এনেকৈ হাই। চুমা দি দিয়া, এই দিয়া, এই চুমা দি দিয়া। তাইক মই গা পা ধুৱাই আনিলোঁ। এতিয়া মোৰ ভাত বনাবৰে যাব হ'ব। চাহখিনি খাই ভাত বনাবই যাম। তেতিয়া মাহঁতৰ তাত দি যাম, আৰু যদি টোপনি আহে টোপনি মাৰি থৈ যাম। চাহ ৰেডি হৈ গ'ল। এতিয়া মই এই চাহখিনি নি মাক আৰু দেউতাক দিম। ব'লক। কি লাগে তোমাক? কি লাগে? সিটো নালাগে, ফুল নালাগে নহয়। দেখিছে তাইক ফুলটো লগা হৈছে। নাই নাই, ফুল নালাগে এইটো। আহা। এতিয়া ভাত বনাবৰে হ'ল। আজি আছে সৰু মাছ, এই পুঠি মাছ হয়, আৰু বেঙেনা ভাজিম, ভাত কেৰেলা, এয়াই আৰু দালি বনাম। আজি আপোনালোকক নেদেখাওঁ বাৰু, পুঠি মাছেৰে কাজি টেঙা বনাম। ভাত হৈ গ'ল। বিৰাট গৰম দিছে কাৰণে ঘামি জুমি অৱস্থা বেয়া। এতিয়া অলপ ঠাণ্ডা খাম, খাই উঠি ভাত পানী খাম, তাৰপাছত আজৰি হৈ আপোনালোকক লগ পাই আছোঁ। হাই, আমি ককা ঘৰত আহিলোঁ। নহয়, এইফালে চাই দিয়া তুমি, এইফালে চাওঁ। হাই এভৰিৱান, আজি মা ঘৰত আহিলোঁ। অহা প্লেন নাছিলে, হঠাৎ আহিবলগীয়া হ'ল। আহোঁতে ভিডিঅ' বনোৱা নহ'ল, মই অকলে আহিলোঁ নিকিৰ লগত, সেইবাবে। বেছি দূৰ জেগা নহয়, 5 মিনিটত পাই যায়, সেইবাবে অকলে আহিলোঁ। এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই যাম আপোনালোক। এয়া আমাৰ বাৰ ছোৱালী হয়, চুনু। চুনু হাই কৈ দিয়া। হাই। আৰু এইজনী টিকলি নিকি বদমাচি কৰি আছে। মই চিলি চিকেন বনাম, তাৰ বাবে মই মাংসখিনি মেৰিনেট কৰি ল'লোঁ। এতিয়া মই মাংসখিনি 1 ঘণ্টামানৰ কাৰণে, এইখিনি 1 ঘণ্টামানৰ বাবে থৈ দিম মই। এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি তেলত দি দিম। এতিয়া মই এইখিনি কম জুইত ভাজি ল'ম। এয়া চিলি চিকেনৰ পৰা গ্ৰেভি ৰেডি হৈছে মোৰ। এতিয়া মই ইয়াত ভাজি থোৱা মাংসখিনি দি দিম। এয়া মোৰ চিলি চিকেন ৰেডি হৈ গ'ল।
কালি ৰাতি আৰু ভিডিঅ' বনোৱা নহ'ল, চিলি চিকেন বনাইছিলোঁ, আপোনালোকক দেখুৱালোঁ, খাবলৈ টেষ্টিয়ে হৈছিলে। খোৱাখিনি দেখুওৱা নহ'ল কাৰণ ভিডিঅ'টো আৰু বেছি দীঘলীয়া হৈ যায় সেইবাবে। আৰু এতিয়া মই এঠাইলৈ যাম, ক'ত যাম আপোনালোকক সকলোবোৰ দেখুৱাম ইয়াৰ নেক্সট ভিডিঅ'ত। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতেই সামৰণি মাৰোঁ। বাই বাই।